দম আছে যদি এই প্ৰশ্নটোৰ উত্তৰ দি দেখাওক। কাৰণ ইউটিউব চলোৱাসকলে এই প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিলে। চাওঁ আজি ফেচবুক চলোৱাসকলে এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰে নে নোৱাৰে। প্ৰশ্নটো মন দি শুনক। মানে এবাৰ স্কুলত মাষ্টৰে পঢ়াই আছিল আৰু পঢ়াই থকা সময়ত পিছফালৰ বেঞ্চত বহি থকা দুজন ল'ৰাই বহুত উৎপাত কৰি আছিল। শিক্ষকজনে মাতি তেতিয়া সেই ল'ৰা দুজনক বাহিৰত মুৰ্গা বনাই থলে। ক্লাছটো শেষ নোহোৱালৈকে ল'ৰা দুজনে বাহিৰত মুৰ্গা বনি থাকিল। যেতিয়া ক্লাছ শেষ হ'ল শিক্ষকজন গুচি গ'ল আৰু ল'ৰা দুজন আহি ক্লাছত সোমালেহি। পিছদিনাখন যেতিয়া শিক্ষকজনে ক্লাছ কৰিবলৈ আহিছে তেতিয়া স্কুলৰ ল'ৰা ছোৱালীবিলাকে কৈছে যে শিক্ষকজনক, ছাৰ আপুনি যোৱাৰ পিছত ইহঁত দুটাই আপোনাক বহুত গালি দি আছিলে। শিক্ষকজনৰ বহুত খং উঠিল আৰু লগালগ ঘৰৰ গাৰ্জেনলৈ ফোন কৰিলে। ঘৰৰ গাৰ্জেনক ফটাফট স্কুললৈ মাতিলে। ঘৰৰ গাৰ্জেন ফটাফট স্কুল আহি পালেহি। যেতিয়া শিক্ষকজনে সেই কথাখিনি ক'লে সেই ল'ৰা দুজনৰ ঘৰৰ গাৰ্জেনে ক্লাছত লগোৱা চিচিটিভি কেমেৰা ফুটেজ চেকআপ কৰিবলৈ ক'লে। তেতিয়া শিক্ষকজনে যেতিয়া চিচিটিভি কেমেৰা ফুটেজ চেকআপ কৰিছে তেতিয়া দেখিছে যে ল'ৰাকেইজনে শিক্ষকজনক কোনো গালি দিয়া নাই। কিন্তু ক্লাছৰ ল'ৰা ছোৱালীবিলাকেও মিছা কথা কোৱা নাই। এতিয়া কথাটো হ'ল, প্ৰশ্নটো হ'ল সেইটো কেনেকৈ হ'ব পাৰে? কেনেকৈ হ'ল সেইটো? প্ৰশ্নটোতে উত্তৰটো আছে। চাওঁ আজি ফেচবুক চলোৱাসকলে ইয়াৰ উত্তৰটো দিব পাৰে নে নোৱাৰে। ভিডিঅ'টো লাইক কৰিব আৰু উত্তৰটো কমেণ্টত নিশ্চয় জনাব। আচলতে আপোনালোকে ভিডিঅ'টো লাইক কৰিব পাহৰি যায় আৰু কমেণ্টটো ধুনীয়াকৈ কৰে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টটো ধুনীয়াকৈ দিব।